ভাগৰ গিফ্টটো লৈ যোৱা আইও মইলো পলা ওই আজি পলালো নহলে কেতিয়া পলাব নেপাবি মস্তি খজাই হৈ গল বা মজা লাগিছে কিন্তু দে মোৰ ঘৰটো এইবাৰ দেৱালীতহে ভাল লাগিব নহলে আগৰবাৰ গোটেইটোৱে দেখো শুকান নিচিনা হৈ আছিলে 5:30 বাজিবলে হ'ল আৰু এন্ধাৰে হবলে হ'ল যাও বম দুটামান দি দিও বাপেকে নহলে বৰ নিজান হৈ আছে এইবাৰহে ভাল লাগিব আলু বম একদম কচকবলটো সমান লৈ আহিছো নহয় এইডোখৰতে দি দিও মেষ্টি লাগিলে কিন্তু দেই ওই মোৰ ভাগৰ কলগছটো তহঁততকে ডাঙৰ চা ডাঙৰ হল কি হল জুই মাৰটোহে লাগে তহঁতি দেখছি চৌকা নিকে যা মোতে কেনেকে জুই মাৰিব চাবি ভকে তহঁতি চাহটা চব বনাব পাৰিবি কথা শুন না তেতিয়াহ'লে কাটে কিমান দেৰিলৈকে মাই চাওঁ তেতিয়াহ'লে 1 2 3 তোৰতো কামেই নাই তোৰতো ফুচকা আহিলে আমাৰ তই মাৰি শেষেই খাবলে হ'ল আইও মইলো মুখে চুখে মাৰিলে চালে এবাৰ তহঁতি ঐ বেটুৱাহঁত যা সোনকালে কেৰাহীখন লৈ আগে এনে জ্বলি আছে দেখিছ নে পাপা কেৰাহীত দিবলে মাংস চাংস একোৱেই নাই আন মাংস চাংস নাই কি হ'ল মই নিগনি গাত দুটামান চাই থৈছো কাচি মাৰি দিম সিহঁতৰ গাঁতত ইয়াৰ পৰা পলা এইটো বাপেৰে নহলে জান খাব এতিয়া পলা যিটোহে মানুহ আমাকে কেৰাহীত দি দিয়ে বুলি ভয়হে তহঁতি ক'ত পলাবলৈ আহিছ এইকেইটা নুমাই থোৱাই ভাল পাই পিছৰ বছৰ আকৌ জ্বলাম এইবাৰ দেৱালীটো তাৰো মজা লাগিছে দেই ল'ৰা তই ফুলজাই এতিয়ালৈকে জ্বলাব পৰাই নাই পাপা মই এথনিয়ে জ্বলালো বা শুনিছেনে আপোনালোকে যেন কলগছ চলগছ আনিছিলে জ্বলাওক আকৌ ঐ ল'ৰা সেইবোৰ নজ্বলা নেকি আনগে আকৌ ৰখিবা পাপা মোৰ ওচৰতে আছে ভালকে দে ল'ৰা মুখে চুখে মাৰিব আকৌ জ্বলিলে বা ঠিকে আছে এইবাৰ কলগছটো তুমি জ্বলোৱা তেতিয়াহ'লে মই জ্বলাই দিছো পাপা জ্বলিলে কি হ'ল মৰা নাই যেন পাপা ভালকে নজ্বলিলে হপাই মই জ্বলাই দিছো ৰখিবা ঐ নাহিবি ল'ৰা উমি জ্বলি আছে দুটা শেষ দেখিলি ল'ৰা কেনেকে মাৰি দিলে ফচকে সেইকাৰণে এইবোৰ জ্বলাৰ পিছত ওচৰলে নাযাবি ফটককে ফুটিব হাতে মুখে ভাগিব পাপা এইবাৰ ৰকেটটো জ্বলাও আহা তেতিয়াহ'লে নেঘেৰি জ্বলাবা নেকি আহা মই নজ্বলাও মই ফুলজাইডালেই হ'ব আপোনালোকে জ্বলাওক হয় নেকি হ'ব তেতিয়াহ'লে জ্বলিলে দেই বহুত ওপৰলে গ'ল দেই ৰখিবা দেখিবাহে এতিয়া কেনেকে ফুটে মিতুহঁতে দেখোন ৰকেট বম ফুটাই আছে বাপেকে ময়ো দিছো ডিস্কাইছত দি দিওঁ বাপেকে বাবা জেঙা কোম্পানী দুটা স্কাইছত দি দিছো ক'বা পালেগে কেলে নালিয়াই দাই আনিছিলে নহয় নালিয়াই দিব পাৰে সোনকালে ফুট চশমা পিন্ধি লৈছো এইবাৰহে ভাল লাগিব বা বৰ দুৰ্জয় মাত দেই ল'ৰা এইবাৰ কি তেল চোৰাহঁতৰ ঘৰলে নাযাও নেকি পাহৰিছিলোৱে পাপা যাও নহলে ব'লা ল'ৰা মই গৈ আছো তই নালিয়াদাৰ লগত গৈ থাক নহলে যা মই আহিছো তেতিয়াহ'লে ভালকে যাবি এইডোখৰতে ভাল লাগিছে দেই কোনোবা আহিছে নেকি চাই থাক কোনোবা আহিলে আজি ঠিককে দিম বমটা পকৰত সেইটো মিতু আহি আছে এফালে মিতু এফালে চা কোন ৰখি আছো আজি তোক ঠিককে দিম নেমাইবি মই তেল চোৰাহঁতৰ ঘৰলেহে যাওঁ চকুৰে মই পৰিব মাকা নাই ফুটা যেন ইমান দেৰি নাই ফুটা যেন ফুচকা মাল খোপা আনি নাই ফুটা বুলি কবলৈ আহিছ মইনো কি জানো 10 টকাত পাইছো তাকো দাম মাৰি পেলানি 5 টকাত আনিছো এইটো কি বস্তু আকৌ এডাল বম
জ্বলি গল নেকি ঠিক নাই আয়ো আমাৰ জহনি যোৱা বমটো আমাৰ গাতে ফুটিলে নালিয়া দা এবা আপুনি সজাই দিলে নেকি বেয়া মজা লাগিছে এ নকবা আৰু কালি লাইট কেইটামান লৈ আহিছিলো হেয়াকে লগাই দিলো পিছে নালিয়া দা তেল চোৱাহঁতৰ ঘৰলৈ যাওঁ বলক পাহৰিছিলো ৰখিবা ফটকা লাইনটো জ্বলাই থৈ যাওঁ ফটকা পেকেট জ্বলি থাকিব আমি গৈ থাকো নহলে বলা বলক ভাইটি দুইটা একেলগতে এৰিম দেই মজা লাগিছে বাই মজা লাগিলে ন এইবাৰ বম এটা দি চাওঁ বহুত ডাঙৰ মাত ফুলজাই এডাল জ্বলাওঁ মজা লাগিছে সেউজীয়া মাৰিছে বাই ল তই লৈ থাক দে সঁচাকে ধুনীয়া লাগিছে তেল চুৰা কলে কলে বম ফুটাই আছা ন নালিয়া দা তাহক উৰি মা বৰ ধুনীয়া সজলা দেই মোৰটোতকেও ভাল লাগিছে নালিয়া দা কালি যেন বম কিনিবলৈ পইচা নাপাইছিলো আজি দিলে সেইকাৰণে আজি দিনতে লাইট আনি লগাই দিলো মজা বটলটা এনেকে যোৱা এডোখৰতে ৰকেট বম দুচুনমান দি দিও বাপেকে ৰখিব আনিছোগে বাই বৰ ধুনীয়াকে সজালা দেই দুইটাই বৰ কৰি আছিলে সেইকাৰণে সজাই দিলো এইটো লগ দিয়া আকাশখন বৰ খোলা খোলা হৈ আছে ৰামধেনু নিচিনাকে কৰি দিও অকমান বহুত ওপৰলৈ গল দেখিলা এইবাৰ স্কাই শ্বট এচুট দিম ৰখিবা এইটো তাতকেও কাটিছা দেখোন ৰখিবা দেখিবাহে কেনেকে মাৰিব জিমিক জামাককে গোটেই কীট পতংগই নাচিবলৈ লাগিয়ে যায় আয়ো এইটো তাতকেও ওপৰলৈ গল দেখোন ভাল লাগিলে তেল চুৰা এইবাৰ বোলে ককাহঁতৰ ঘৰত বৰ দুৰ্য দেৱালী পাতিছে তালৈকে যাওঁ নহলে বলা সঁচাকে নেকি বলক তেতিয়াহলে বাই তইও বল হ'ব দে ভাইটি তই যা মই ঘৰতে থাকো বাই মই যাওঁ তেতিয়াহলে যা নালিয়া দা আহিছে নেকি কবিহু অথনি বম দি পকো ফালি পঠিয়ালে আজি নালিয়া দাকো দেখুৱাইছো আমি কি বস্তু আহিলে নালিয়া দা অথনি বেয়াকে দিলে নহয় পকো চকো ফাটি গল এইবাৰ আপোনাক দি আছো ৰখিব তোমালোকে বম দিবলৈ ৰখি আছা কাম নাই কিমান মাৰিবা মাৰাচোন বাৰু বম নালিয়া দা কমন মাৰা ৰখিব তেতিয়াহলে কাম নাই বমটোহে ৰখাব পাৰিলে মোৰ ভাগৰ ৰকেটটো কেনেকে ৰখাব পাৰে চাওঁহো বাৰু কেনেকুৱা লাগিলে জয় মা শশাংকালী মজা লাগি গল দেই বৰ পিছটো ঠাণ্ডা লাগি আছিলে গৰম উঠি গল বাপেকে নালিয়া দা আমি যাওঁগে হলে দেই আপোনালোকৰ নোৱাৰো যোৱাই নাই ৰখিবা আকৌ মোৰ ভাগৰ গিফ্টটো লৈ যোৱা আয়ো মৰিলো পলা আজিয়ে পলালো নহলে আৰু কেতিয়া পলাব নেপাবি আয়ো স্কাই শ্বট মাটিয়ে চাটিয়ে ফুটিলে দেখিলা তেল চুৰা এতিয়া বলা ককাহঁতৰ ঘৰ ফালে গৈ থাকো ছোৱালী গিজনী বৰ ধুনীয়াকে বনালি দেই ৰংগুলিটো মস্তি লাগিছে ককাইটো আপোনাৰ ঘৰে নে নালিয়া কি বুলি ভাবতাহে এইটো মোৰ ঘৰে হয় বে মজা লাগিছে ককা কিন্তু থেংক ইউ পিছে বোমা চোমা আনিছা নহয় লাগি যোৱা ঢেৰনি মাৰিবলে বাপেকে
ও ককা আলু বম আনিছিলো ফুটাব নেকি এ দে আলু বম কচু বম কি আছে দি দিও বাপেকে ঠিকছে এ মস্তি লাগিলে আৰু কিবা আছে নেকি এই স্কাই শট এটা আছিলে ঐ নালিয়া আতৰ মই জ্বলাও ধেত নালিয়া বপচা মাল আনিলি নহয় চকুৱে মনিবকে নোৱাৰিলো ফুটিলে নে নুফুটিলে আয়ো কোলা মচুৱাহঁত পকই দি ধোঁৱা মাৰি গলৈ আয়ো ৰহে দৈ অ বৰ্তা ঘুগুনি বনাই হৈ গল দেই অ ল'ৰাহঁত পালিহি মই মায়ে আৰু তেল চোৰা বাইকে ইয়াতে আছো ঐ গৈ আছো বল ককা আপোনাৰ মুখখন কি হল একো নাই হোৱা কাউৰীয়ে হাগিলে ওপৰৰ পৰা সেইটো মানে কেছ আহক মই আহিলো দেই হলে আপোনালোক আহি থাকক বল তহঁতিও ঘুগুনি মাৰিব লাগিব এতিয়া ঠিকছে বলক তেন্তে ৰাইজসকল আজি আমাৰ এতিয়া ঘুগুনি খাবলৈ হ'ল সেইকাৰণে আমি এতিয়া ঘুগুনি খাবলৈ যাওঁ দেই যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ সকলো ফালৰ পৰা সকলোৰে দেৱালী